আমি সেটাই বলছি, অনেক অনেক ধন্যবাদ সবাইকে, অনেক অনেক ধন্যবাদ যে আমার ছেলে আজকে এই মানে এত গর্বিত আমি যে আমার ছেলের জন্য হয়তো আমাকে সবাই চিনবে, আমার হাজবেন্ডকে চিনবে, আমার বড় ছেলেকে চিনবে, সবাইকে চিনবে, তার জন্য আমি অনেক কৃতজ্ঞ। হয় আজি আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ এটা স্বজাতি দলে প্ৰগ্ৰামৰ সন্মানিত প্ৰাণকৃষ্ণ দেৱনাথৰ ঘৰত আহি উপস্থিত হওঁ। আমি নথৈ আনন্দিত যে আজি আমাৰ এই পিছপৰা অঞ্চলৰ পৰা এজন ছাত্ৰই নীটত পাছ কৰিছে। সেইকাৰণে নীটত পাছ কৰা দীপ কুমাৰ নাথক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সিহঁতৰ যে পৰিয়াল আছে এই পৰিয়ালসকললৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ সিহঁতৰ অহোপুৰুষাৰ্থ চেষ্টাৰ বাবেই আজি তেওঁ ইমানখিনিলৈ আগুৱাই গৈছে। তেওঁৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰোঁ আৰু তেওঁ যাতে ইয়াতকৈ ভাল আগামী অহা দিনবিলাকত ইয়াতকৈ ভাল ফলাফল কৰিব পাৰে, এইটো ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ। আটাইতকৈ ডাঙৰ কথা হ'ল যে আমাৰ এই ফকীৰাগ্ৰাম অঞ্চল এটা পিছপৰা অঞ্চল। এই পিছপৰা অঞ্চলৰ পৰা গৈ আজি ইমান ধুনীয়া এটা ৰিজাল্ট কৰি আজি আমাক ফকীৰাগ্ৰামৰ বাসী, নট অনলি অল আছাম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, গোটেই ফকীৰাগ্ৰাম অঞ্চলৰ বাসী ৰাইজক তেওঁ বহুত আনন্দিত দিছে, উৎফুল্লিত কৰিছে। আৰু এটা একটা ইনস্পিৰেশ্যন যে অনাগত দিনবোৰত আমাৰ এই অঞ্চলৰ পৰা যাতে আৰু ছাত্ৰ ছাত্ৰীয়ে নীটত পাছ কৰে, JEC যিমানবোৰ কম্পিটিটিভ এক্সামিনেশ্যন আছে সেইবিলাক পাছ কৰিব, সিহঁতৰ যাতে সিহঁতে আগভাগ লৈ পঢ়া শুনাৰ ক্ষেত্ৰত, অধ্যয়নৰ ক্ষেত্ৰত যাতে কঠোৰ পৰিশ্ৰম কৰি আমাৰ এই অঞ্চলৰ নাম উজ্বলাই আনে, তাৰ বাবে সমূহ ছাত্ৰ ছাত্ৰীক আমাৰ সংগঠনৰ ফালৰ পৰা আমি আহ্বান জনাওঁ। আৰু এইটোকো কওঁ যে আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিপ্লৱ কৰি আছে। আমাৰ এতিয়া টাৰ্গেট হ'ল শৈক্ষিক বিপ্লৱ। আমি গায়ে ভূঞে এটা শৈক্ষিক বিপ্লৱ গঢ়ি তুলিম আৰু এই শৈক্ষিক বিপ্লৱ গঢ়ি তোলাৰ কাৰণে আপোনালোকৰো আমাৰ সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব। আৰু এই অঞ্চলত যিমানবোৰ জনসাধাৰণ আছে সকলৰ ওচৰত আমি প্ৰাৰ্থনা জনাম, আবেদন জনাম, আহ্বান জনাম, আহক আমি একেলগে শৈক্ষিক বিপ্লৱ গঢ়ি তুলি এই অঞ্চলৰ যি মৰ্যাদা, মান মৰ্যাদা, সন্মান শিক্ষাৰ ক্ষেত্ৰত আমি আগুৱাই লৈ যাওঁ। নিটে পাশ করেছে সেটার জন্য আমি অনেক গর্বিত। আমার ছেলে আর আমার হাজব্যান্ড অনেক হেল্প করেছে ও আমার ছোট ছেলেকে। আমার ছোট ছেলে বহুত কষ্ট করেছে, অনেক কষ্ট করেছে ও, সেই জন্য আজকে ও ফলটা পেয়েছে, সেই জন্য আমরা অনেক খুশি। আর বাঙালি ফেডারেশন থেকে সবাই এসেছে, তার জন্য আমরা অনেক কৃতজ্ঞ বোধ অনুভব করি যে ওনারা আসলো, আমাদেরকে সম্বোধনা জানালো, সেই জন্য আমি অনেক কৃতজ্ঞ। ভগবান হয়তো আমার দিকে তাকিয়ে দেখেছে, আমাদের এই দিনটা আসবে হয়তো কোনোদিন ভাবেইনি আমাদের এই দিনটা আসবে। হয়তো আমি এখন ইমোশনাল হয়ে যাচ্ছি, আমি কথা বলতে পারবোও না হয়তো। বেঙ্গলী টাইগার ফোর্সৰ কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক অৰবিন্দ দেৱনাথ মহাশয় কৈ আছোঁ। ফকীৰাগ্ৰাম অঞ্চলৰ দীপ কুমাৰ নাথে নেট পৰীক্ষা আজি পাছ কৰি আহিছে, আমি খুবেই আনন্দিত আৰু গৰ্বিত। এনেকৈ আৰু বহুত ছাত্ৰ ছাত্ৰী আছে, তেখেতেও যেন ইয়াৰ নিচিনা আগবাঢ়ি আহিব পাৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ। আৰু দীপ কুমাৰ নাথক আমি সম্বৰ্ধনা দিবলৈ আহিছোঁ। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা সমিতিৰ পৰা আমি দীপ কুমার নাথক সম্বর্ধনা জ্ঞাপন কৰিবলৈ আহিছোঁ আৰু তেখেতৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিছোঁ। যখন যেটা বলেছি তখন সেটাই ইসে করেছে। আর প্লাস আমার দাদা অনেক হেল্প করেছে, যখন যেটাই চেয়েছি তখনই সেটা, তারপরে যখন যে পড়াশোনার ব্যাপারে যেই বই লাগে, তারপরে যেটাই প্রয়োজন সেটাই দিয়েছে। প্লাস আমার কোচিংয়ের কোটাতে এসে সকল মাস্টারকে আমি ধন্যবাদ জানাই যে ওরা খুব হেল্প করেছে। আর প্লাস নিটের সিলেকশনে অনেক ইসে করেছে, ওরা বহুত হেল্প করেছে। আর আমাদের বাড়ির সবাইকে অনেক ধন্যবাদ জানাই যাই, আমার জেঠু সবাই অনেক সহযোগিতা করেছে এই সাফল্যে। মেন্স রেওটা বাবা মা, দাদা, মাস্টার মশাই সবাইকে। আজকে তোমার বাড়িতে সারা বাঙালি ফেডারেশনের কমিটি আসছে, সবাইকে আমি অনেক ধন্যবাদ জানাই যাই। এটাকে অনেক উৎফুল্লিত, সবাই এসে এরকম সম্বোধনা জানালো, আমি অনেক খুশি অনুভব করছি।